নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা ভিলগ আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আমি যাম ব্যতিক্ৰম গ্ৰুপলৈ। ব্যতিক্ৰম গ্ৰুপটো গুৱাহাটীত আছে। ব্যতিক্ৰম গ্ৰুপ কি, তাত এটা ইণ্টাৰভিউ ছেশ্যনৰ কাৰণে মাতিছে। সংগীত আৰু সংগীত চিকিৎসাৰ ওপৰত আজি আলোচনা কৰা হ'ব। গতিকে আমি তালৈ যাম। সেই ব্যতিক্ৰম গ্ৰুপেনো অসমৰ কাৰণে কি কৰে, কি কথা, কি বতৰা, এই গোটেইখিনি কথা আজি আপোনালোকক দেখুৱাম। আহক। বৰ্তমান মই ষ্টুডিঅ'ৰ পৰা যাবলৈ ওলাইছোঁ। উবাৰ বুক কৰিছোঁ, উবাৰত যাম। উবাৰখন আহি পাইছে চাগে। ব্যতিক্ৰম গ্ৰুপটো আছে শ্ৰীনগৰ মেইন ৰোডত, মিডলেণ্ড হস্পিটেলৰ ওচৰত বোলে ব্যতিক্ৰম গ্ৰুপটো। শ্ৰীনগৰ মেইন ৰোডেদি সোমাব লাগিব। আমি এতিয়া গৈ আছোঁ উবেৰত, মই গৈ আছোঁ বৰ্তমান। ষ্টুডিঅ'ৰ পৰা আচলতে ব্যতিক্ৰম গ্ৰুপলৈ যাবলৈ হ'লে খুব বেছি 5 মিনিটমানহে লাগে গাড়ীত আহিলে। কিন্তু এতিয়া যিহেতু ট্ৰাফিক ইয়াত আমাৰ অভাৰব্ৰিজৰ কাম চলি আছে, গতিকে আমি যাওঁতে অলপমান পলম হৈছে। এয়া আমি পাই গ'লোহি ব্যতিক্ৰম গ্ৰুপ। ব'লক যাওঁ। এয়া আমি ব্যতিক্ৰমৰ ষ্টুডিঅ'ত আছোঁ। দীপশিখা ভৰালী, তাই যোৰহাটৰ ছোৱালী। আমি আজি আলোচনা কৰিলোঁ, দীপশিখাই হোষ্ট কৰিলে গোটেই অনুষ্ঠানটো। আৰু আমাৰ লগত আজি ৰাজুদা আছে কেমেৰাত। মই ৰাজুদাক দেখুৱাই দিম এতিয়া। অনুষ্ঠানটো খুব ভাল হ'ল আৰু ইউটিউবত খুব সোনকালে আপলোড কৰা হ'ব। তাৰ আগত চাগে মই ভিলগটো আপলোড কৰিম চাগে, ক'ব নোৱাৰোঁ কোনটো আগত যায়। কিন্তু ব্যতিক্ৰম গ্ৰুপে অসমৰ কাৰণে বহুত কাম কৰি আছে। আৰু আজি এতিয়া আমি আৰু জানিম ব্যতিক্ৰম গ্ৰুপে কি কি কাম কৰি আছে। হাই এভৰিৱান। যিহেতু আজি এটা মোৰ সৌভাগ্য হৈছে, মই ব্যতিক্ৰম গ্ৰুপৰে কৰ্মচাৰী হয়। আৰু আজি আমাৰ মাজত অনুভূতি কাকতি গোস্বামী বাইদেউ আহিছে। আৰু তেওঁ আমাৰ মাজত আজি খুব ভাল লাগিলে। তেওঁ এটা শ্ব' আমাৰ ব্যতিক্ৰম ডিজিটেলত আপোনালোকে দেখিবলৈ পাব। খুব ধুনীয়া এটা শ্ব' ব্যতিক্ৰম বিশেষ বুলি। আৰু মই আপোনালোকৰ মাজত আচলতে এই ভিডিঅ'টোৰ জৰিয়তে ব্যতিক্ৰম গ্ৰুপক আপোনালোকৰ মাজলৈ মই চিনাকি কৰাই দিব বিচাৰিছোঁ। যিহেতু বাইদেউ আমাৰ লগত জড়িত হৈছে, আপোনালোকে শ্ব' চাব, কিন্তু যদি আমাৰ বিষয়ে নাজানে তেনেহ'লে এটা থাকি যাব। সেইকাৰণে মই জনাব বিচাৰিছোঁ, ব্যতিক্ৰম গ্ৰুপ হৈছে এটা অগ্ৰণী প্ৰতিষ্ঠান, যিটো যোৱা 2 দশক ধৰি বুলি ক'লেও বেয়া নহ'ব। আজি এতিয়া 17 বছৰ চলি আছে ব্যতিক্ৰমত। 17 বছৰে বিভিন্ন ধৰণৰ সাংস্কৃতিক, সামাজিক তথা লিটাৰেৰী যি এক্টিভিটিজ থাকে সকলোখিনিৰ লগতে ব্যতিক্ৰমে কাম কৰি আছে। ব্যতিক্ৰমৰ ফালৰ পৰা আচলতে আমি বিভিন্ন সময়ত যদিও আমি কালচাৰেল ইভেণ্টছ কৰোঁ, ইভেণ্ট এজ এ ইভেণ্ট কোঅৰ্ডিনেটৰ হিচাপে বা এজ এ ইভেণ্ট অৰ্গেনাইজাৰ হিচাপে আমি কাম কৰোঁ। লগতে আমাৰ এটা প্ৰিণ্টিং হাউচ আছে, যিটো আমি বিকি পাব্লিচাৰ্ছ আছে। বিকি পাব্লিচাৰ্ছৰ জৰিয়তে অসমৰ বহুখিনি সমাজ, আচলতে সমাজৰ মাজলৈ আমাৰ বিকি পাব্লিচাৰ্ছৰ জৰিয়তে বহু কিতাপ অলৰেডি পাব্লিছ হৈছে। তাৰ মাজতে আমাৰ মামণি ৰয়ছম গোস্বামী সত্ৰীয়াৰ ওপৰত ধুনীয়া কিতাপ ওলাইছে, বহুখিনি কিতাপ। আৰু ইতিমধ্যে আপোনালোকে যদি আমাৰ অফিচত আহে কেতিয়াবা নিশ্চয় সেইখিনিও আপোনালোকে চাবলৈ বা বুজিবলৈ মানে সুবিধা পাব। ব্যতিক্ৰম মাষ্টৰ হ'ল মেইনলি এটা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। আমি যোৱা 17 বছৰ ধৰি সামাজিক, সাংস্কৃতিক, বিশেষকৈ বিভিন্ন অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠী, ভাষাগোষ্ঠীৰ মানুহৰ মাজত এটা সমন্বয় স্থাপন কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। আমাৰ ব্যতিক্ৰম মাছটোৰ ফুল ফৰ্মটো হ'ল ব্যতিক্ৰম মাছ এৱাৰনেছ এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক আদান প্ৰদানৰ কাৰণে কাম কৰোঁ, বা আমাৰ চাৰ্ট কাণ্ট্ৰি বিশেষকৈ বাংলাদেশৰ লগত সাংস্কৃতিক এটা আদান প্ৰদানৰ কাৰণে আমি কাম কৰি আছোঁ। তাৰ এটা উল্লেখযোগ্য দিশ হ'ল, আমি যোৱা 2016 পৰা আমি ভূপেন হাজৰিকাৰ জন্মদিন বাংলাদেশত কৰি আছোঁ, বাংলাদেশ চৰকাৰৰ লগত একেলগত হৈ। তাৰ বাহিৰেও আমি বহুতকেইটা সামাজিক কামো কৰি আছোঁ। যেনেকুৱা আমি 2018 আমি 90 ডেজৰ এটা ন হৰ্ণ প্লিজ এটা কেম্পেইন কৰিছিলোঁ। এইটো খুব ভাল এটা ষ্টেপ আছিল। আৰু এইটোৰ পিছত আছাম গভৰ্ণমেণ্টে এটা এক্ট কৰিলে যে আননেচেচাৰী হৰ্ণ বজালে 500 rupees ফাইন হ'ব। এতিয়া আমাৰ যোৱা 4 জুনৰ পৰা আমি 60 ডেজৰ এটা এণ্টি ড্ৰাগছ কেম্পেইন আমি এটা ষ্টাৰ্ট কৰিছোঁ। অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীৰ
নেতৃত্বত আমি যোৱা 4 জুনত গভৰ্ণৰ হাউচত দৰবাৰৰ পৰা এই 60 ডেজৰ কেম্পেইনটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি এইটো 26 ডে আমি প্ৰতিদিনেই আমাৰ গুৱাহাটীৰ বিশেষকৈ আমাৰ শিক্ষা প্ৰতিষ্ঠানত গৈ ষ্টুডেণ্টৰ লগত এটা ইণ্টাৰেকশ্যন প্ৰগ্ৰাম কৰি আছোঁ লগতে আমাৰ পোষ্টাৰ কম্পিটিশ্যন আমাৰ আৰ্ট লাইভ আৰ্ট যোৱা 26 জুনত আমাৰ এটা এনেকুৱা 10গৰাকী আৰ্টিষ্টৰ এটা লাইভ আৰ্ট আমি তাত কৰিছোঁ যিখিনি আৰ্ট আমি অসমৰ প্ৰধান যিখিনি মানুহ আছে বা আমাৰ যিখিনি অনুষ্ঠান আছে তেওঁলোকক আমি এইখিনি দিম সংৰক্ষণৰ কাৰণে তো আমাৰ এই এণ্টিড্ৰাগছ কেম্পেইনৰ মূল উদ্দেশ্য হ'ল নতুন প্ৰজন্মক আৰু বেছিকৈ তেওঁলোকক এৱাৰ কৰা যে আমাৰ ড্ৰাগছটো কেনেকুৱা ক্ষতি কৰি আছে আৰু আমি অহা দিনতো এনেকুৱা কাৰ্যসূচী পালন কৰিব ব্যতিক্ৰমৰ ইউটিউব চেনেলৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটো আপোনালোকে উপভোগ কৰিব ধন্যবাদ